Hello guys, welcome back to the channel. যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ থকা নাই বা যদি লিংক হৈ আছে যদিও আপোনাৰ মোবাইল নম্বৰ বা ইমেইল আইডি লিংক কৰিব বিচাৰিছে তেনেহলে এই কামটো আপুনি এতিয়া ঘৰৰ পৰাই কৰিব পাৰিব। ইণ্ডিয়ান পোষ্ট বেংকে হোম সাৰ্ভিস আৰম্ভ কৰিছে যেটোৰ কাৰণে এতিয়া আপোনালোকে ঘৰতে আধাৰ কাৰ্ডৰ লগত ইমেইল আৰু মোবাইল নম্বৰ লিংক কৰিব পাৰিব আৰু যদি আপোনাৰ ঘৰত 5 বছৰৰ তলত ল'ৰা ছোৱালী আছে তেন্তে এই তেওঁলোকৰো এই ভিডিওটোৰ যোগেৰে আপোনালোকে আধাৰ এনৰোলমেণ্ট কৰিব পাৰিব। ঘৰত বহি আপোনালোকে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ বা ইমেইল আইডি লিংক কৰিবৰ কাৰণে ডেসক্ৰিপশ্যনত এটা লিংক পাব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব, যেটো দেখিব আপোনালোকে ইণ্ডিয়ান পোষ্ট বেংকৰ এটা সাৰ্ভিস ৰিকুৱেষ্ট আছে। তো ইয়াত আপোনালোকে দেখিব পাব প্ৰথম এন্টাৰ কৰিব হৈছে নেম আছে, আপোনালোকৰ যি নাম আছে নামটো বহাব, যেটো আধাৰ কাৰ্ড আপোনালোকে শুধৰণি কৰিব বিচাৰে তাৰ নাম বহাব। তাৰপিছত আপোনালোকৰ এড্ৰেছটো ইয়াত আপোনালোকে ফিল কৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিব পাইছে পিন কোড আপোনালোকে দিব। তাৰপিছত আপোনালোকে ইমেইল আইডি দিব। ইমেইল আইডি দিয়াৰ পিছত আপোনালোকৰ যেটো মোবাইল নম্বৰ আপোনালোকে লিংক কৰিব বিচাৰিছে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত ফিল কৰিব। তাৰপিছত আপোনালোকে সিলেক্ট সাৰ্ভিস এটা অপচন পাব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ সাৰ্ভিস আপোনালোকে পাব। ইয়াত আপোনালোকে যেটো IPPB আপোনালোকে আধাৰ সাৰ্ভিসেছ আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি আছে নেক্সট আছে সিলেক্ট সাব কেটেগৰী, আপোনালোকে তাত ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে যি নেক্সট আছে সিলেক্ট আপোনালোকে সাব কেটেগৰী তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব পাব UIDAI মোবাইল ইমেইল টু আধাৰ লিংকিং আপডেট। সো আপোনালোকে ইয়াত দুটা অপচন পাব। প্ৰথমটো হৈছে চাইল্ড 0 পৰা 5 বছৰ যদি আপোনালোকৰ ঘৰত শিশু আছে তেন্তে আপোনালোকে আধাৰ এনৰোলমেণ্টৰ কাৰণে ৰিকুৱেষ্ট পঠিয়াব পাৰে। তাৰপিছত আপোনালোকৰ দুইটো আছে মোবাইল আৰু ইমেইল আপডেটৰ কাৰণে পঠিয়াব পাৰে। ইয়াত আপোনালোকে 2 নম্বৰটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা ৰিকুৱেষ্ট OTP বুলি অপচন পাব, তাত আপোনালোকে ৰিকুৱেষ্ট OTP ক্লিক কৰিব। ইনফৰমেশ্যনখিনি ফিল আপ কৰাৰ পিছত আপোনালোকৰ নেক্সট পেজত এটা OTP বহাব আহিব। সেই OTPটো আপোনালোকে ইয়াত যেটো এন্টাৰ OTP আছে তাত আপোনালোকে বহাই দিব। বহোৱাৰ পিছত আপোনালোকে কনফাৰ্ম সাৰ্ভিস ৰিকুৱেষ্ট তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো সাৰ্ভিস আছে সেইটো আপোনালোকৰ ৰিকুৱেষ্ট সাবমিটেড হৈ যাব। সাকসেসফুলি এটা ৰিকুৱেষ্ট ৰেফাৰেন্স নং আহিছে। আপোনালোকে এইটো এটা স্ক্ৰিনশ্বট ৰাখি থব, যেটো আপোনালোকৰ ৰেফাৰেন্স নং লাগিব। ৰেফাৰেন্স নং এটা আপোনালোকৰ প্ৰয়োজনীয় হ'ব। তাৰপিছত আপোনালোকৰ যেটো ৰেফাৰেন্স নং আছে ৰিকুৱেষ্ট ৰেফাৰেন্স নং আছে সেইটো আপোনালোকে কপি কৰিব। কপি কৰাৰ পিছত আপোনালোকৰ ওপৰত এটা দেখিবলৈ পাব ক্লিক ট্ৰেক ইউৰ ষ্টেটাছ, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো প্ৰেছ কৰি দিব যেটো আপোনালোকৰ ৰেফাৰেন্স নং আছে। তো ফেটছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে যেটো ষ্টেটাছ আছে মই যেটো আপডেট ইনফৰমেশ্যন আপডেট দিছিলোঁ তাত আপোনালোকৰ জেংৰাইমুখ অফিচত আপোনালোকৰ আছে। তাৰপিছত ষ্টেটাছটো আপোনালোকৰ পেণ্ডিং দেখাইছে। সো এনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ আৰু ইমেইল আইডিৰ কাৰণে আপডেটৰ কাৰণে ৰিকুৱেষ্ট পঠিয়াব লাগিব। পঠিওৱাৰ পিছত আপোনালোকৰ যি আপোনালোকৰ অফিচ আছে অফিচৰ ফালৰ পৰা আপোনালোকক কণ্টেক্ট কৰিব। কণ্টেক্ট কৰাৰ পিছত আপোনালোকে যি মোবাইল নম্বৰ লিংক কৰিবলগীয়া আছে আপোনালোকে লিংক কৰি ল'ব পাৰিব। সো মানে আছিল ভিডিওটো। এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰোঁ।